क'क्राझार दिमोलगावआव सिलाराय भवन लुफुंनो मेहेरगोनां हाबाफारिजों अन्थाइ खाम्फा बेखेवदों। कच राजबंशी डेभेलपमेन्ट काउन्सिल फान्डनि गेजेरजों दिनै क'क्राझारनि दिमोलगावआव सिलाराय भवन लुफुंनो अन्थाइ खाम्फा बेखेवदों। मोनसे मेहेरगोनां हाबाफारि लानायनि गेजेरजों दिनै एमएलए भबेश कलिताया क'क्राझाराव दावबायफैनानै गावनि आखाइजों अन्थाइ खाम्फाखौ बेखेवना होयो आरो लुफुंजेननायनि खुन्थियाखौ गायसनना होयो। हाबाफारियावनो बाहागो लायो बिटिआरनि मावफुं सोद्रोमा रनजित बसुमतारी, मावफुं सोद्रोमा अरूप कुमार दे आरो कच राजबंशी आफादनि गोबां दैदेनगिरिफ्रा। এই জাতি জনগোষ্ঠীটোক এই নৃগোষ্ঠীটোক আগবঢ়াই নিয়াৰ নিমিত্তে এক লক্ষ্য ৰাখিয়ে আগন্তুক দিনত এই নৃগোষ্ঠীটোৰ সৰ্বতোপৰ উন্নয়ন আৰু সকলো পিনৰ পৰা তেওঁলোক আগবঢ়াই যোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই ডেভেলপমেণ্ট কাউন্সিলৰ যে কচ ৰাজবংশী উন্নয়ন পৰিষদ আছে, উন্নয়ন পৰিষদৰ আমাৰ চেয়াৰমেন প্ৰণৱ নাৰায়ণ দেৱ, আমাৰ কোচ ৰজাৰ এক ৰাজকীয় পৰিয়ালৰ পৰা অহা ব্যক্তি, আমাৰ দৰং জিলাত কোচ ৰজাৰ যি আছিলে আজি তেওঁ এই দায়িত্ব আছে আৰু তেওঁৰ বলিষ্ঠ নেতৃত্বত লগতে আমাৰ বিটিচিত সন্মানীয় ইয়াম ৰঞ্জিত বসুমতাৰী, আমাৰ ইয়াম অৰূপ দে, ইয়াম দিগন্ত বৰুৱা প্ৰমুখ্যে কোচ ৰাজবংশী সন্মিলনৰ এই অঞ্চলৰ যিসকল দায়িত্বত থকা ব্যক্তি আছে তেওঁলোকৰ আজি উপস্থিতিত এক সুন্দৰ অনুষ্ঠান আমি কোকৰাঝাৰত আজি অনুষ্ঠিত কৰিছোঁ। যে ইয়াত এটা সুন্দৰ প্ৰেক্ষাগৃহ হ'ব। এই প্ৰেক্ষাগৃহৰ আমি আধাৰশিলা স্থাপন কৰিছোঁ। আশা কৰিছোঁ এটা উন্নত মানদণ্ডৰ প্ৰেক্ষাগৃহ হ'ব, যিটো বহুদিনীয়া অভাৱ আছিল আৰু উন্নয়ন পৰিষদৰ জৰিয়তে অসমৰ আৰু বিভিন্ন প্ৰান্তত আৰু অন্য 8টা প্ৰেক্ষাগৃহ অনুষ্ঠিত কৰিবলৈ গৈছে। আশা কৰিছোঁ উইদিন দ্য টাইম লিমিটেশ্যন এই কামখিনি কমপ্লিট হ'ব আৰু এই নৃগোষ্ঠীটোক অসমৰ অন্যান্য যিবিলাক জাতি জনগোষ্ঠী আছে সমানে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। যিটো আৰক্ষী এটা ইনভেষ্টিগেশ্যন দেখা পাইছোঁ আমি। মই জন্মনি ৰাভা শইকীয়া নহয়, জন্মনি ৰাভাৰ শোক সন্তপ্ত পৰিয়াললৈ সমবেদন জ্ঞাপন কৰিছোঁ। আৰু লগতে যে CID ইনকুৱাৰী দিছে, লেট আছ ৱেইট ফৰ ৰিপৰ্ট। MP ইলেকশ্যন আহি আছে, কেনেকৈ খুব ভাল। MP ইলেকশ্যনত আমাৰ যি মিছন আছে 12+ আমাৰ যি জোট বন্ধন আছে বা মিত্ৰগোষ্ঠী আছে, আমি সকলো মিলি 12খন আসন লাভ কৰিবলৈ সক্ষম হ'ম। আৰু আজি এই পবিত্ৰ ভূমিৰ পৰা কৈছোঁ, কোকৰাঝাৰৰ পৰা কোকৰাঝাৰ এইবেলি আমাৰ মিত্ৰগোষ্ঠীয়ে দখল কৰিবলৈ সক্ষম হ'ব। বিজেপি দলৰ মজিয়াটো বিভিন্ন অসন্তুষ্টি বাদ বিবাদ দেখা দলত সন্তুষ্টি অসন্তুষ্টি এইবিলাক থাকে। আমাৰ দল এটা ডিচিপ্লিন পাৰ্টি। বহুতে নাজানে বোধহয় অটল বিহাৰী বাজপেয়ী, লালকৃষ্ণ আদৱানী, সুন্দৰ সিং ভাণ্ডাৰী এখেতসকলে 1980 চনত 6 এপ্ৰিলত ভাৰতীয় জনতা পাৰ্টি গঠন কৰিছিল। তাৰ আগতে 1951 চনত পণ্ডিত দীনদয়াল উপাধ্যায়, ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত জনসংঘ স্থাপন হৈছিল। আমি এটা ইডিঅ'লজি থকা পাৰ্টি। আমি এক বিচাৰধাৰা আগত লৈ কাম কৰি যাওঁ। ছাৰ, কংগ্ৰেছৰ যেনেধৰণে আমাৰ দল কোনো বিসম্বাদ নাই। আমি জ্যেষ্ঠক সন্মান, কনিষ্ঠক মৰম। ক'ত বিসম্বাদ আছে? বিসম্বাদটো মই ক'তো দেখা নাই। বিসম্বাদ কাক বোলে? এতিয়া বিদ্ৰোহ গোষ্ঠী ওলায়, এতিয়াতো বিসম্বাদ। আমাৰ দলতো বিদ্ৰোহ নাই না, কোনো নাই। মই ক্লিয়াৰ কৰি দিছোঁ, আমাৰ দল কোনো বিসম্বাদ নাই দেই। এইবিলাক অন্যান্য দল চলে, বিজেপিত এইবিলাক নচলে। বিটিআৰৰ দুটা সমষ্টি, বিশেষকৈ কোকৰাঝাৰ আৰু ওদালগুৰি সমষ্টিত ইতিমধ্যে BPFে কেম্পিং আৰম্ভ কৰিছে। এই ক্ষেত্ৰত কি ক'ব? বিটিআৰত এতিয়ালৈকে দুটা লোক সমষ্টি নহয়, এটাই হৈ আছে। এটা পাৰ্ট আছে মঙলদৈত, যিহেতু ডিলিমিটেশ্যন হোৱা নাই। আফটাৰ ডিলিমিটেশ্যন আমি ক'ব পাৰিম বিটিআৰত কেইটা লোকসভা সমষ্টি হয়। পাব না বিজেপি পাব? এই কোকৰাঝাৰ মিত্ৰগোষ্ঠীয়ে খেলিব। ইতিমধ্যে BPFে কেম্পিং আৰম্ভ কৰিছে। কৰিব পাৰে, তেওঁলোকে ভোট দিব মিত্ৰগোষ্ঠীকে, চাই থাকিবচোন। মই আজিয়ে ক'লোঁ